হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক অভিনন্দন জনাইছো। তো ফ্ৰেণ্ডছ, আপোনালোকে হয়তো ফেচবুকৰ লগত দৈনন্দিন ব্যস্ত থাকে, আপোনাৰ সময়ৰ বহুখিনি সময় ফেচবুকত পাৰ কৰে। তেতিয়াহ'লে আপুনি কেতিয়াবা শুনা পাইছেনে ফেচবুকৰ পৰা টকা ইনকাম কৰিব পাৰি? হয়, আপুনি ফেচবুকৰ পৰা টকা ইনকাম কৰিব পাৰে। আপোনালোকে বহুতো দেখা পাই আছে ফেচবুকত কিয় নিউজ চলে, ফেচবুকত কিয় ফটো এৰিলে ভাইৰেল হয়, নাইবা বহুতো লাইক আহে, ফেচবুকত ভিডিঅ' এৰাৰ লগে লগে কিমান শ্বেয়াৰ হয়, কিমান লাইক আহে। তো আপুনি কেতিয়াবা ভাবিছেনে মই ফেচবুক চলাইছো, গোটেই দিনটোত চলাইছো, কিন্তু মোৰ টকা ইনকাম হোৱা নাই, বৰঞ্চ মোৰ ইনকাম নাইবা মোৰ সময়খিনি অপব্যৱহাৰ হৈ আছে। তো আপুনি দৈনন্দিন জীৱনত স্কুল নাইবা কলেজ নাইবা আপুনি যদি ঘৰত বহি থাকে, তেতিয়াহ'লে আপুনি ফেচবুক চলাওক। ফেচবুক চলাই কিনে হাজাৰ হাজাৰ লাখ লাখ টকা ইনকাম কৰক। তো আপুনি ভাবিব মই ভিডিঅ' এৰি দিছো, মই কিয় ফেচবুক নচলাও। ফেচবুক ময়ো চলাই আছো, মোৰ টকা পইচা সেইবিলাক আহিব। মোৰ যেতিয়া টকা পইচা আহিব তেতিয়াহ'লে মই আপোনালোকক জনাই দিম, আৰু কেনেকুৱাকৈ ফেচবুকত পেজ খুলিব লাগে নাইবা কেনেকৈ ইনকাম কৰিব লাগে না কি কৰিব লাগে সেইটো মই আপোনালোকক কৈ দিম। আপোনালোকে হয়তো নিশ্চয় জানে ফেচবুকৰ অনাৰ মাৰ্ক জুকাৰবাৰ্গ, তেখেতে আজি ফেচবুকৰ পৰা লাখ লাখ টকা বিলিয়ন বিলিয়ন টকা ইনকাম কৰি আছে। আৰু ফেচবুকৰ পৰা বহুতো ইউটিউব চেনেল বোৰে নাইবা টিভি চেনেল বোৰে নাইবা কোম্পানী বোৰে বহুতো লাখ লাখ মিলিয়ন মিলিয়ন টকা ইনকাম কৰি আছে। কাৰণ সিহঁতে ভিডিঅ' এৰি দিয়ে নাইবা কোনো ফটো নাইবা কোনো অফাৰৰ বিষয়ে এৰি দিয়ে, সেইবোৰ শ্বেয়াৰ হয়, সেইবোৰ লাইক হয়, এনেধৰণে বহুতো লাখ লাখ বিলিয়ন বিলিয়ন টকা ইনকাম কৰি আছে। তো আপুনি কি নোৱাৰিব? আপুনি হয়তো গোটেই দিনটো আপোনাৰ বহু সময়খিনি আপুনি ফেচবুকত ব্যৱহাৰ কৰে, কিন্তু আপুনি হয়তো ফটো আপলোড কৰে আপোনাৰ প্ৰফাইল নাইবা আইডি বনাই কিনে। তো আপোনালোকে দেখা পাই আছে মই এইটো ভিডিঅ' বনাইছো, মই ভিডিঅ'টো কিয়ৰ বাবে বনাইছো, মই ইউটিউবত এই ভিডিঅ'টো এৰি দিছো। ইউটিউবত এৰি দিয়াৰ ফলত মোৰ আজি টকা ইনকাম নাইবা মোৰ ইনকামৰ পিনে গুচি গৈ আছে মোৰ এই চেনেলটো। আজি মোৰ মনিটাইজ এনেবল হৈছে। আজি আপোনালোকক মই দেখুৱাই আছো বা বহুতো ভিডিঅ' বনাই আছো, আপোনালোক বহুতো হেল্প কৰিবলৈ চেষ্টা কৰি আছো। কাৰণ মোৰ চেনেলটো গ্ৰ' হোৱাৰ কাৰণে নাইবা আপুনি ভাবিব পাৰে যদি চেনেল গ্ৰ' হোৱাৰ কাৰণে যদি এনেদৰে চেষ্টা কৰে তেতিয়াহ'লে আমি কিয় শুনিম? আপুনি মোৰ এই বক্তব্য নাইবা মোৰ এই ভাষণটো শুনি নাইবা মোৰ এই কথাটো শুনি আপুনি হয়তো এটা পেজ নাইবা ফেচবুকৰ পৰা বহুত টকা ইনকাম কৰিব পাৰে, নাইবা যদি কোনোবা এজন মানুহৰ উপকাৰত আহে সেইকাৰণে মই ভিডিঅ' আপলোড কৰোঁ। আৰু আপোনালোকে আপোনাৰ বহু সময় মূল্যৱান সময়খিনি নষ্ট নকৰি আপোনালোকে টকা ইনকামৰ বাবে ফেচবুকত নাইবা ইউটিউবত যিকেই নহওক গুগল নাইবা ছচিয়েল মিডিয়াত আপোনালোকে প্ৰচাৰ কৰিব পাৰে নাইবা চেষ্টা কৰিব পাৰে টকা ইনকামৰ কাৰণে। আপুনি জীয়াই থাকিবলৈ হ'লে আপোনাৰ টকা পইচা লাগিবই, আপুনি টকা পইচা নহ'লে নচলে। তো মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আপুনি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব। মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাতে নটিফিকেশ্যন যাব।